নমস্কাৰ সকলোকে। আজি দেওবাৰৰ দিনটোত ৰাতিপুৱাই ওলাই ল'লোঁ মনত পুহি ৰখা এখন ঠাইত যাবলৈ, বহুত দিনৰ এটা আশা পূৰণ হ'বলৈ। এয়া চাওক, ৰুমত আমি গান লগাই থৈছোঁ আৰু গানটোৰ পৰাই গম পাবলৈ পাৰিব আপোনালোকে ক'ত কেনেকুৱা ঠাইত যাম। এয়া আমি সকলোৱে একদম বস্তু বাহানি লৈ ৰেডি দিনটোৰ কাৰণে। আজি ডিব্ৰুগড়ত ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে আৰু এই বৰষুণ জাকৰ কাৰণে আমাৰ জাৰ্ণিটো বহুত ভাল লাগিলে, ভাল লাগিলে। এয়া ৰাস্তাত খোৱাৰ যোগাৰ, খাবলৈ আমি ষ্টাৰ্ট দিয়েই দিলোঁ। আমাতকে বেছি হৰি ভক্তিশালী হৈছে মানে ভাল আছে। কৈ যোৱা একো নাই, মই ভয় মানে ভাইটি লগৰ আৰু মানে সি আজিকালি বিচনাটো নুশুৱে। ডিব্ৰুগড়ৰ পৰা আমাৰ পাবলৈ যিটো ঠাই আছিলে তাৰ পোৱালৈকে আমাৰ কথাৰ শেষেই নহয়। কি ক'ব আৰু, আমি আচলতে নেক্সট জেনেৰেশ্যনৰ কথা পাতি গৈ আছিলোঁ। আমি আচলতে বুঢ়া বুঢ়ী হ'লোঁ যে। একচুৱেলি আমি গাড়ীখনত যিমানকেইটা গৈছিলোঁ কোনেও ৰাস্তাটো চিনি নাপাওঁ, গতিকে গুগল মেপতে চাই গৈ আছিলোঁ। এয়া ৰাস্তাত অলপমান পইচা উলিয়াই ল'লোঁ। তাৰপিছত লাহে লাহে আমি গুগল মেপ চাই আহি আছোঁ। আপোনালোকক দেখাম বাৰু ক'ত গৈ আছোঁ। আপোনালোকে ভাবিছে নিশ্চয়। আৰু যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় এইফালৰ মানুহখিনিয়ে ৰাস্তাটো দেখি চাগে গম পাইছে আমি ক'ত গৈ আছোঁ। নিশ্চয় গম পাইছে। যোনবিলাক ভক্তপ্ৰাণ মানুহ হয়, ৰাইজ হয়, তেওঁলোকেতো নিশ্চয় জানিব। শৰ্মাদেৱে বনাইছে দেই। স্বৰ্গদেউ উচ্চতাৰ প্ৰতিমূৰ্তি। নহয় অগ্নিনাভ মন্দিৰ এইফালে ন? কিমান দূৰ মান যাব লাগিব? এনেদৰে সুধি আমি পালোহি আমাৰ গন্তব্যস্থান। এয়া নিশ্চয় আপোনালোকে চিনি পাইছে, ইমানখিনি পূজাৰ দোকান আছে। দোকান চোকান আছে ন, চোৱা না। গাখীৰ আছে, বাবা দৰ্শন কৰোঁতে লিংগত ঢালি দিব, এই বটলটো দি দিব। ইয়াতে দি দিব ন, পানী ভৰাই দিব নেকি? কিনি ল'লে তোমালোকে? এয়া হৈছে জনপ্ৰিয় শ্ৰী অগ্নিনাভ বাবাৰ মন্দিৰ। ইয়াত শুনিবলৈ পোৱাৰ মতে মনৰ পৰা কিবা যদি আপুনি আশা কৰে, সেই আশা পূৰণ হয়। কিন্তু আশা বুলি ক'লেতো মানুহৰ বহুত থাকে। মই মনৰ পৰা সকলোকে কুশলে ৰাখিবলৈ, সদায় পজিটিভ ভাইবছ এইবিলাক থাকিবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিলোঁ। আচলতে মন্দিৰ ভাগত 4-5টামান লাইন পাতিছে মানুহে। আমি প্ৰথমতে গৈ ইমানেই কনফিউজিং আছিলোঁ, কোনটো লাইন পাতিম। এটা আছিলে আপোনাৰ লিংগত পানী দিয়া, এটা আছিলে চাকি দিয়া, এটা আছিলে আপোনাৰ দৰ্শন কৰা বাবাক, এটা আছিলে আপোনাৰ নিৰ্মালি লোৱা। তো আমি ফাৰ্ষ্টতে সেইখিনি কৰি থাকোঁতে আমাৰ বহুত টাইম গ'ল। এয়া ঘৰৰ বাবে তেল নিবলৈ দিছে, যদি আপোনাৰ পিছলৈ গা বেয়া হয়, বিষ হয়, তাত আপুনি সানিলে পৰিত্ৰাণ পাব বুলি কৈছে। গতিকে আমিও লৈ আহিছোঁ আৰু অলপ। আমি গৈ পোৱাৰ অলপ সময়ৰ পাছতে তেওঁলোকৰ ৰাজহুৱা শৰাইৰ ধ্বনি বাজি উঠিছিল আৰু সেইকণ সময়তে আমি সকলোৱে সেৱা জনাইছিলোঁ।
তেওঁৰ নামত এডাল ধূপ আপুনি ডেইলি জ্বলাওক আপোনাৰ যেনেকুৱা ধৰণৰ বিপদ আহক বাবাক আপুনি জনাওক বাবাই যদি শুকাই যায় কোনো কথা নাই এয়া আধা ঘণ্টামান আমি লাইন পতাৰ পিছত দৰ্শন কৰিবলৈ পালোঁ। ভালকৈ আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ বহুত ভিৰ আছিলে। এয়া ভিতৰলৈ গৈ আমি দৰ্শন কৰিলোঁ আৰু আপোনালোকলৈ বুলিও মই চমুকৈ এটা ভিডিঅ' বনালোঁ। এতিয়া আমি আকৌ নেক্সট লাইন পাতিছোঁ নিৰ্মালী ল'বৰ কাৰণে। এই লাইনটো আমাৰ শেষ হোৱালে কমচে কম আমি 3.5 ঘণ্টা 4 ঘণ্টা আমি লাইন পাতিছোঁ। আপোনালোকে দেখিব পাব অলপ আগতে এল পেটাৰ্ণ এটা দেখিছে, সেই এল পেটাৰ্ণটো আমি কমপ্লিট কৰিবৰ কাৰণে আমাক লাগিছিলে 3.5 ঘণ্টা। তোমাৰ এইটো লাষ্ট লাইনটো হ'ল তোমাৰ এইটো তেওঁক লগ কৰি নিৰ্মালী লোৱা লাইনটো। লাষ্টত এয়া প্ৰসাদ আমি খালোঁ। প্ৰসাদখিনি একদম অমৃতৰ নিচিনা আছিলে খাবলৈ। এয়া বৰষুণ দি গোটেই বোকা হৈ গৈছে আৰু আমাৰ বিদিশা বাইদেৱে তেল আনিছেগৈ ঘৰলৈ নিবলৈ। ইমান ভিৰ থকা এতিয়া চাওকচোন একদম খালী। আমি চাগে লাষ্টত আছিলোঁ। আজিলৈ ইমানে আছিলে। অগ্নিনাভ বাবাক বহুত দিনৰ পৰা লগ কৰিম বুলি ভাবি আহিলোঁ। এতিয়া আমি ঘূৰি আহিছোঁ। আজি ৰাতিপুৱাৰ পৰা আচলতে একোৱেই খোৱা নাছিলোঁ, অকল এয়া লাষ্টত ক্ষীৰ খালোঁ, এয়া প্ৰসাদ খালোঁ। তথাপিতো ক'ৰ পৰা গাত এনাৰ্জি আহিছে সেইটোও নাজানো। ৰাস্তাত আহি আমাৰ কি হ'ল, আহি আছোঁ গোটেইখনে কথা পাতি কিন্তু গৈ আমি শিৱসাগৰ যোৱা ৰাস্তা পাই গ'লোগৈ। ৰাস্তাত সুধিহে গম পালোঁ আমি আপোনাৰ 13-14 কিলোমিটাৰ আমি এক্সট্ৰাকৈ এইফালে গুচি আহিলোঁ। তো আমি পৰুৱাই পালে, এজনীয়ে সুধিছে পৰুৱাই পোৱা মানে কি, সেইবিলাক আমি ডিছকাছ কৰি আহি আছিলোঁ। ঘূৰি আহোঁতে আমি একদম পাতি আহিছোঁ যে ৰুমত গৈতো ভাত বনাই খাব নোৱাৰি, মাহঁত থাকিলেতো বনাই দিলেহেঁতেন, এতিয়া গৈ নিজে বনাই খাব লাগিব। গতিকে ৰাস্তাতে এটা কিবা খাই যাওঁ বুলি ভাবিলোঁ, যিহেতু এতিয়া পেটত নিগনি দৌৰিবলৈ ধৰিছিলে। এতিয়া চেপন পাৰ হৈ এখন আমি ৰেষ্টুৰেণ্ট পালোঁ, পাঞ্জাবী ৰচোই। মোৰ বাহঁত গৈছিলে এবাৰ অগ্নিনাভ মন্দিৰলৈ, তাহাঁতি মোক ৰিকমেণ্ড কৰিছিলে যে এইখনত খাবি, ভাল আছিলে। তো আমি বিচাৰি পাঞ্জাবী ৰচোই পালোঁগৈ। কিন্তু সঁচাকৈ বহুত টেষ্টি হয়, য়াম্মি ফুড আছিলে। এয়া দুজন পাঞ্জাবী মানুহ, আমি প্ৰথমতে ভাবিছিলোঁ তেওঁলোক দুইজন ককায়েক ভাই, কিন্তু পিছত গম পালোঁ এজন তেওঁলোকৰ দেউতাক আছিলে আৰু তেওঁৰ পুতেক আছিলে। দেউতাকৰ বয়সে আছে 75+ আৰু সেই বনাই থকাজন পিছফালে দেখিছেনে, সেইজন তেওঁৰ পুতেক হয়, 52 years হৈছে, কিন্তু ইমান হেল্ডি। ইমান ভাগৰৰ পিছতো আমাৰ বাইদেউৰ ষ্টাইল দেখক। আৰু দিনটোৰ মূৰত আমাৰ অৱস্থাবিলাক চাওকচোন কি হৈছে। মুঠতে যি পাওঁ তাকে খাম আৰু এতিয়া। এয়া আমাৰ ডিনাৰ আহি গ'ল, একদম পাঞ্জাবী ষ্টাইলত তড়কা, পনীৰ বাটাৰ মছলা, আলু পৰঠা উইথ বাটাৰ, লাচ্ছা পৰঠা, বহুত টেষ্টি আছিলে। যিহেতু আমি মন্দিৰ গৈছিলোঁ, সেইকাৰণে আমি সকলোৱে ভেজ খাম বুলি ডিচাইড কৰিছিলোঁ। खाना तैयार হেপী আজি গোটেই দিনটো ভালদৰে যোৱাৰ পিছত এয়া আমি ঘৰলৈ উভতনি যাত্ৰা কৰিলোঁ। আৰু এনেদৰেই আজি আমাৰ দিনটো বহুত ভালকৈ গ'ল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইকো কৰি দিব, শ্বেয়াৰো কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মনত কিবা আশা পুহি ৰাখিছে, এদিন মন্দিৰলৈ যদি আহিব বিচাৰে আহিব পাৰিব। এয়া আমাৰ বিদিশা একদম ইমান ধুনীয়াকৈ সুৰৰ লগত সুৰ মিলাই আহিছে, দেখিছেনে? কেতিয়াবা বাৰু তাই গান গালে আপোনালোকক শুনাই দেখাম।
এয়া আহি আমি ডিব্ৰুগড় পালোহি আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ। গুড নাইট। তাৰ আগতে কেইখনমান ফটো চাই লওক।